Hello everyone, good morning. আশা কৰিছো আপোনালোক সকলো ভালে আছে। মই জুস্নাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। বৰ্তমান মই ঘৰতে আছো। আমাৰ এক্সাম হৈ গ'ল। এক্সাম হোৱাৰ পাছত আকৌ বিএড ফাৰ্ষ্ট ইয়াৰ খিনি এডমিশন হৈ আছে। হেবিলাকৰ এডমিশন শেষ হোৱাৰ পাছত আমাৰ পূজাৰ পাছৰ পৰা হয়তো ক্লাছ হ'ব। তাৰ পাছতে মই হোষ্টেল যাম। এইকেইদিন মই ঘৰৰ পৰাই ভিডিঅ' আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। কি দেখুৱাব পাৰো নাজানো, ঘৰত থাকিলে ইমান বিশেষ একো দেখুৱাবলগীয়া নাথাকে আৰু বৰ্তমান মই ঘৰত অকলে আছো। কিনো কৰিম কি নকৰিম ভাবি ভিডিঅ'টোকে আৰম্ভ কৰি দিলো। মানে মোৰ মিষ্টাৰ আৰু মা দেউতা এফালে গৈছে, মানে আমাৰ মিত্ৰৰ মানুহৰ ঘৰত কিবা নাম আছে বোলে, তালৈকে গৈছে। বৰ্তমান মই এতিয়া ঘৰত অকলে ভিডিঅ'টো আৰম্ভ কৰিছো যেতিয়া মোৰ মানে বাৰাণ্ডাতে এটা অক্সিজেন কৰ্নাৰ আছে, অকমানি সৰু আৰু তাকে আপোনালোকক দেখুৱাম বুলি ভাবিছো। বলক মোৰ অক্সিজেন কৰ্নাৰত কি ফুল আছে আপোনালোকক দেখুৱাই যাওঁ। এয়া ফুলবিলাক এনেকৈ লগাই থৈছো, মানে বিশেষ একো ফুল নাই দেই। আগতে আছিলে গোলাপ আছিলে আৰু কিবা পিটনিয়া আৰু বহুত কিবা কিবি আছিলে, কিন্তু মানে আমাৰ ঘৰত ছাগলী আছে। সেইজনী ছাগলী দেখিছে, আৰু আছে বাৰু ছাগলী, কিন্তু সেই ছাগলীবোৰৰ উৎপাতত একো ফুল ৰুব নোৱাৰি। এইখিনিতে আছে এল'ভেৰা গছ, অকণমানি পুলি কেইটামান ওলাইছে। আৰু এইকেইজোপা কিবা 8টা বজীয়া ফুল বুলি কয়, মানে ৰাতিপুৱাই ফুলে, কিন্তু পাতবিলাকহে বাঢ়ি গৈছে, কিন্তু ফুলা নাই। তাৰপিছত এয়া এজোপা নয়নতৰা হয়, কেইপামান ফুলি আছে। আৰু এজোপা গোলাপ হয়, কিন্তু গোলাপবিলাক অৰিজিনেল নহয়, মায়ে এনেদৰে লগাই থৈছে দেই। আৰু মানি প্লান্ট 3জোপা আছে, এইখিনিত এজোপা আছে আৰু এজোপা এনেদৰে বাঢ়ি গৈছে ওপৰলৈ। অলপ বাঢ়িছে, প্ৰথমতে মানে ছাগলীয়ে খাইছিলে, এইজোপা খোৱা নাছিলে, এইজোপা খাই দিলে, সেইকাৰণে নবহাই হৈ থাকিলেহে বাঢ়িছে। আৰু এইজোপাৰ বাৰু অলপ পাতবিলাক বাঢ়িছে, ধুনীয়াকৈ বাঢ়ি গৈছে। মানে মই মানুহজনী নাথাকোঁ যে ইমান যত্ন লোৱা নহয়, মিষ্টাৰে কেতিয়াবা পানী দিয়ে আৰু ফুলকেইজোপাত। এয়া এল'ভেৰা, এজোপা এল'ভেৰা, এইবোৰ সৰু সৰু পুলিবিলাক আছে। আৰু এইজোপা মিষ্টাৰে সেইদিনাখন সৰু টেমা এটাত আছিলে, তাৰ পৰা উভালি পেলাই ইয়াত ৰুই দিওঁ বুলি ৰুইছিলেহে, ছাগলীয়ে দেখিছে খাই টকালি পেলালে। সেইকাৰণে বৰ বেয়া লাগে, ছাগলীয়ে যিহেতুকে খাই পেলাই। আৰু এইজোপা মানি প্লান্ট, এজোপা তলত ৰাখিছোঁ এনেকৈ, আৰু ওপৰত এনেদৰে আঁৰি থোৱা আছে। এয়া মই আপোনালোকক বাহিৰৰ ফালৰ পৰা দেখাম ৰ'ব। এয়া ইমান ফুলা নাই, ৰাতিপুৱাই ফুলিছিলে কেইপাহমান। এইটো মিক্স কালাৰ হয়, পিংক এণ্ড হোৱাইট, আৰু এইটো অকল হোৱাইট কালাৰ, আৰু এইটো হৈছে পিংক কালাৰ। আৰু এইবিলাক কি ফুল মই নাজানো, অকল পাতটোহে এনেকৈ ওলমি যায়। সেইটো বাঢ়ি আছে দেখিছে, এনেদৰে দি থৈছোঁ। আৰু মানুহজনী থাকিলে ভাল, অকণমান চাই চিতি থাকিবৰ কাৰণে। এইখিনিতে ডাঙৰ গোলাপ এজোপা আছিলে, কিন্তু বহুত মানে হাউলি গৈ যোৱা দেখি কাটি দিয়া হ'ল। আৰু এইফালে কেইপামান ফুলিছে ফুল দেখিছে। এইয়া চক, এইকেইটা কোমোৰা লাগি আছে, দুটা আছে ইয়াত, দুটা নহয়, এই মধুৰিজোপাত 5টামান লাগি আছে। এইটো হৈছে আমাৰ খুৰা ঘৰ, মানে একেখন চোতালতে আছে আমাৰ সৰু খুৰা ঘৰ। আৰু খুৰীও আজি ঘৰত নাই, মানে মইহে আজি অকলে ঘৰত, আৰু অকলে কিনো কৰিম, সেইকাৰণে ভিডিঅ'টোকে ষ্টাৰ্ট কৰিলোঁ। আপোনালোকক অলপকৈ দেখুৱাই যাম। আৰু ৰ'দটো অলপ ওলাইছে, অলপ বাহিৰতে বাৰাণ্ডাত এনেদৰে ফেনখন লগাই বহি আছোঁ। আৰু ঘৰত মানুহ নাই যিহেতুকে ঘৰত ময়ে ৰখীয়া কৰি থাকিব লাগিব। হেল্ল' এভৰিৱান, আজি নেক্সট ডে হয়, আৰু আজিও মই ঘৰত অকলে মানে আজি মিষ্টাৰ আছে বাৰু, দেউতা নাই। মা কালি থাকিলে, দেউতা আহিলে। আৰু আজিও অকণমান
এইখিনিতে বহোঁ বুলি ভাবিছোঁ আৰু আগফালে বহি ভালো লাগে আৰু চাওক কিমান এটা ধুনীয়া পৰিৱেশ মানে আমাৰ ঘৰৰ ফ্ৰণ্টতে বুলি নহয় আৰু গোটেই চাৰিওফালে সেউজীয়া সেউজীয়া পথাৰ আৰু এইডোখৰত ধুনীয়াকৈ বতাহো মাৰি থাকে এতিয়া অলপ ৰ'দটো সোমাইছে ওকে দেখুৱাম বুলি ভাবিলোঁ চব কিমান গ্ৰীণ হৈ আছে বহুত ভাল লাগিছে দেখিছে কিমান ধুনীয়া এটা ভিউ বহুত ভাল লাগে চব এনেই অকণমান বহি আছোঁ আগফালে আপোনালোকৰ বাবে গানৰ কলি এটাকে গুণগুণাই দিওঁ বুলি ভাবিছোঁ বেয়া হ'ব নেকি বাৰু এনেই আৰু অকণমান হালধিৰ কোমল জোনাক মায়াই মন উতলা কৰে জুৰিটিৰ পাৰত কহুৱা ফুলিলে মন উতলা কৰে বতাহজাকে শেৱালি ফুলৰ সুবাসনে চিনাকি মনৰ বাতৰি আনে তৰালিও জ্বলিল জোনাকিও ঝিলমিল তুমি কিয় অহা নাই তোমাক পাবলে মন উতলা কৰে হালধিৰ কোমল জোনাক মায়াই মন উতলা কৰে জুৰিটিৰ পাৰত কহুৱা ফুলিলে মন উতলা কৰে মন উতলা কৰে আজিৰ এই ভিডিঅ'টোত বিশেষ তেনেকৈ একো দেখুওৱা নহ'ল মানে ঘৰত থাকিলে একো তেনেকৈ দেখুৱাব পৰা নাথাকে মানে কি হয় একো নাথাকেও তথাপিতো আপোনালোকৰ মাজলৈ ভিডিঅ' এটা আগবঢ়াই দিওঁ বুলি ভাবিলোঁ দিনটোত মই কিনো কৰি আছোঁ তাকে দেখুৱাই আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াই দিলোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব যদি এতিয়ালৈকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক পাই থাকে পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই বাই